Hey guys, hello and welcome back to my channel Efte's vlog. কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ ভালেই আজিৰ ভিডিওটো মই আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা আৰু আপোনালোকে দেখিব পাৰিছে যে মই কিবা নতুন ৰেচিপি বনাই আছোঁ গতিকে কি বনাইছোঁ সেইটো জানিব হ'লে মোৰ ভিডিওটো শেষলৈকে চাই থাকক থাম্বনেইল চাই আপোনালোকে অনুমান কৰিব পাৰিছে চাগে মই আজি কিহৰ ভিডিও লৈ আহিছোঁ আজি মই বনাব লৈছোঁ ৰঙালাওৰ চপ কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব ৰঙালাওৰ চপ কাৰ ফেভৰেট গতিকে বলক আপোনালোকক আৰু বোৰিং নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ ৰঙালাওৰ চপ বনাবলৈ প্ৰথমতে মই ৰঙালাওখিনি ভালকৈ কাটি লৈছোঁ মিহিন কৰি আৰু এখন বাচনত ভালকৈ ধুই লৈছোঁ এয়া ৰঙালাওখিনি মই ভালকৈ কাটি লৈছোঁ মিহিনকৈ আৰু ইফালে লৈছোঁ এখন বাচনত বেচন ইয়াত মই 4 কাপমান বেচন লৈছোঁ এয়া ইয়াত মই লৈছোঁ 4 কাপমান বেচন আৰু এতিয়া বেচনখিনি মই এটা বাটিত লৈ ল'ম যাতে মছলা মিক্স কৰোঁতে সুবিধা হয় এয়া এতিয়া মই এটা বাটিত লৈ লৈছোঁ বেচনখিনি আৰু এইখিনি আছে মছলা এতিয়া প্ৰথমতে মই ইয়াত দিম পিঠাগুড়ি দিলে বেচনৰ যিটো পেষ্ট সেইটো ডাঠ হয় আৰু তেতিয়াহে চববোৰ খাব ভাল হয় আচলতে বেছি পাতলা হ'লে ভাল নালাগে সেইকাৰণে পিঠাগুড়ি দিছোঁ যাতে বান্ধটো ভালকৈ খায় এতিয়া ইয়াত মই দিম মছলা প্ৰথমতে মই দিছোঁ জলকীয়া গুড়ি এতিয়া হালধি গুড়ি অলপ আৰু এফালে দিছোঁ জিৰা গুড়ি আপোনালোকে চাই ল'ব বেচন আৰু পিঠাগুড়িৰ পৰিমাণ অনুযায়ী দিব এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু ইয়াত মই আৰু অলপ পিঠাগুড়ি এড কৰিম অলপ প্ৰয়োজন হৈছে গতিকে আৰু অলপ দি দিছোঁ এয়া অলপ জ্বলা হ'লে খাই ভাল লাগে সেইটো কাৰণে জলকীয়া গুড়ি মই অলপ বেছিয়ে দিছোঁ এয়া এইখিনি মই এতিয়া ভালকৈ মিক্স কৰি ল'ম আৰু এতিয়া ইয়াত মই এড কৰিম পানী ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ মই আৰু পানী ব্যৱহাৰ কৰি এইখিনি ভালকৈ মিলাই ল'ম আৰু এতিয়া বেচনখিনি মই এইখিনি এতিয়া ভালকৈ মিক্স কৰি ল'ম আৰু পেষ্টটো যাতে বৰ বেছি পাতল নহয় এনেকুৱাকৈ ৰাখিব অলপ ডাঠ কৰি এয়া চাওক তেতিয়া বেচনৰ বৰা খাই ভাল লাগে চববোৰ ক্ৰিস্পি হয় এতিয়া মই ৰঙালাওখিনি ধুনীয়াকৈ মিলাই ল'ম পেষ্টখিনিত এইখিনি আপোনালোকে সুবিধা অনুযায়ী ভালকৈ ধুনীয়াকৈ মিলাই ল'ব পেষ্টখিনিত এয়া এইখিনি মই মিলাই ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া মই গেছত কেৰাহী বহাই দিছোঁ আৰু কেৰাহীটো গৰম হ'ব দিছোঁ আৰু ইয়াত মই ব্যৱহাৰ কৰিছোঁ ৰিফাইন অইল আৰু তেলখিনি মই এতিয়া গৰম হ'ব দিছোঁ এয়া এইখিনি গৰম হৈ গ'ল আৰু এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ নহ'লে চবখিনি দিয়াৰ লগে লগে ওপৰেদি কালাৰটো হ'ব কিন্তু ভিতৰত নিসিজিব আৰু পুৰি যাব পাৰে গতিকে গেছৰ ফ্লেমটো মই এতিয়া ল'ত ৰাখিছোঁ একেবাৰে আৰু এতিয়া মই এটা এটাকৈ চব দি দিছোঁ এয়া এতিয়া চবখিনি মই কিছু সময় ভাজি ল'ম আৰু গেছৰ ফ্লেমটো এতিয়া ল'তে আছে এইখিনি মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম অলপ সময় এয়া চাওক কিছু সময়ৰ পিছত ইয়াৰ কালাৰটো চেঞ্জ হৈ গৈছে এয়া আৰু এয়া আমাৰ চবখিনি প্ৰায় হৈ গ'ল আৰু এইখিনিতে মই নমাই দিম এণ্ড ফাইনেলি আমাৰ ৰঙালাওৰ চপ ৰেডি এইটো হৈছে ফাইনেল লুক চবখিনি খাবলৈ বহুত বেছি টেষ্টিও হৈছিলে আৰু ক্ৰিস্পিও হৈছিলে আৰু ইয়াৰ কালাৰটো চাওক বহুত ধুনীয়া হৈছে গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাইছোঁ আপোনালোকক পুনৰ আন এটা নতুন ৰেচিপিৰ সৈতে নতুন ভিডিঅ'ত তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব এইখিনিতে চাওকচোন মই চবখিনি আচলতে হাতেৰে ভাঙি দেখুৱাব লৈছিলোঁ কিন্তু এক্সাইটমেণ্টত পাহৰি গ'লোঁ যে বহুত বেছি গৰম আছিলে যাৰ কাৰণে মোৰ আঙুলিটো পৰি থাকিলে একো নাই গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাইছোঁ আপোনালোকক মোৰ আন এটা নতুন ৰেচিপিৰ সৈতে আন এটা ব্লগত তেতিয়ালৈকে সকলো ভালেই থাকক ধন্যবাদ